আচ্ছা ষ্টুডেণ্ট, তোমালোকে বাৰু কেতিয়াবা কাৰোবাৰ নাম পাহৰি যোৱা নেকি? নামটো কি আছিল পাহৰি থাকা হয়নে? এতিয়া বাৰু এটা মই নাম দিছোঁ, এজন মানুহৰ নাম প্ৰভাত। যদি মানুহজন অচিনাকি হয় কেনেকৈ মনত ৰাখিবা? এজন মানুহৰ নাম মাইকেল, এজনৰ নাম বিদ্যাসাগৰ। কেনেকৈ মনত ৰাখিবা? যদি মই কওঁ যে যিজন মানুহৰ নাম প্ৰসাদ, তুমি মানুহজনৰ দেখাৰ লগে লগে তেখেতক হেণ্ডশ্বেক দিয়াৰ লগে ইমাজিন কৰা তোমাক হেণ্ডশ্বেক কৰাৰ লগে লগে তেখেতে প্ৰসাদ খাই আছিল, মুখেদি প্ৰসাদগাল ওলাইছে, বা তেখেতৰ মুখে নাকে কাণে চবতে প্ৰসাদ লাগি আছে। ইণ্টাৰেষ্টিং হ'বনে? তেনেকৈ যদি ইমেজ এটা বনাই লোৱা, নেক্সট টাইম তুমি যেতিয়া তেওঁক লগ পাবা, এইজনে সেইজন আছিলে যাৰ মুখেদি প্ৰসাদ ওলাই আহিছিলে মই চেক দিওঁতে। তাৰপিছত যিজন নাম বিদ্যাসাগৰ, তুমি তেখেতৰ যেতিয়া কথা পাতি আছা, তোমালোকে কথা পাতি আছিলে এখন সাগৰত, আৰু তেখেতে বহুত বিদ্যা জানে, তেখেতে তোমাক বহুত বিদ্যা শিকালে, মেমৰি বিদ্যা শিকালে বা অন্যান্য বিদ্যা শিকালে। তেনেকৈ তুমি তেখেতৰ পৰা বহুত বিদ্যা শিকিলা, আৰু সাগৰৰ মাজত শিকিছিলা, সেইকাৰণে তেখেতৰ নাম বিদ্যাসাগৰ। আৰু এজন নাম মই কি কৈছিলোঁ? মাইকেলক দেখাৰ লগে লগে তুমি ইমাজিন কৰা তেখেতে এটা এল শ্বেপৰ মাইকত কথা পাতি আছে। এই ফটোখন চাই লোৱা, এল শ্বেপৰ মাইকত তেখেতে গান গাই আছে বা কথা কৈ আছে। মাইক আল। ইণ্টাৰেষ্টিং হয়নে? এইদৰে আমি নামবিলাক আৰু নামৰ লগত ফেচ মনত ৰাখিব শিকিব পাৰোঁ। থেংক ইউ ফৰ ৱাটছিং। শিকিবৰ কাৰণে ভিডিঅ'বিলাক চাই থাকিবা আৰু লাইক আৰু কমেণ্ট কৰি দিবা।